নমস্কাৰ স্বাগতম আকৌ এবাৰ মোৰ চেনেল এমডি গুল ফ্ৰম দ্য লাইফ চেঞ্জাৰত আপোনালোকে মোক চাই আছে আজি মোৰ চেনেলত যেহেতু লকডাউন চলি আছে মই বাৰে বাৰে লকডাউন ওয়ার্ডটো প্রনাউন্স কৰিছো কাৰণ লকডাউন চলি আছে লকডাউন আকৌ এক্সটেন্ড হৈছে আপোনালোকে গম পাইছে চাগে 3 মে লৈকে সো আমি ঘৰত বহিনো কি কৰিম মোৰ ক্লাস বিলাক চাওক এনজয় কৰক যেহেতু মই বোৰিং নকৰো আপোনালোকে গম পাইছে ক্লাসৰ মাজে মাজে मोर यूट्यूब चैनल एमडी गुल फ्रॉम द लाइफ चेंजर जी नहक मैं 12 पार्टলৈকে ভিডিও ইতিমধ্যে বনাই দিছো যেহেতু কথা দিছিলো ভিডিও বিলাক 30 পার্ট নহোৱা লৈকে মই কোনো বেলেগ ল্যাঙ্গুৱেজত ভিডিও নবনাও কিন্তু আজি কথা পাতিম কি ল্যাঙ্গুৱেজ কোৱাৰ কাৰণে ইংলিশ স্পোকেন কোৱাৰ কাৰণে কি বস্তু অতি দৰকাৰী সো হেতুৰ ওপৰত মই বিশেষকৈ জোৰ দিম আৰু হেতুৰ ওপৰত বিশেষকৈ কথা পাতিম আৰু লগতে ক্লাছৰ শেষত মই আজি টপিকটো শেল আৰু উইল লগত বি যোগ হলে কেনেকুৱা সাউন্ড হ'ব হেতু মই বুজাম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব তাৰে আগত আপোনালোকক মই খুদিছো স্পেশালি যিবিলাক ষ্টুডেন্ট তোমালোকক খুদিছো তোমালোকে ইংলিশ ক'ব পাৰানে যদি পাৰা বা যদি প্ৰবলেম আছে কেনেকুৱা প্ৰবলেম আছে মোক কমেন্টত নিশ্চয় কমেন্ট কৰিবা তেতিয়া মই গম পাম কি তোমালোকৰ প্ৰবলেমটো কি আৰু অতি সোনকালে মোৰ ওয়েবিনাৰৰ ক্লাস বিলাক স্টাৰ্ট হৈ আছে অনলাইন ক্লাसेस দিম যেহেতু আৰু ইনষ্টিটিউশন খোলাৰ সম্ভাৱনা অতি ক্ষীণ মই গম পাইছো মোৰ ইনষ্টিটিউশন আৰু নুখুলে কাৰণ লকডাউন আৰু এক্সটেন্ড হ'ব পাৰে বা কি হয় ফিউচার কোনো না জানে কিন্তু এটা শিওর কি আপোনালোকে অনলাইন अवेलेबल আছে এভরি টাইম সো আজি এতিয়া যেহেতু সব অনলাইন হৈ আছে মোৰ গ্লোবাল কম্পিউটাৰ সেন্টাৰ ইংলিশ স্পোকেনৰ যিখিনি ক্লাস সেইখিনি ক্লাসটো অনলাইন হ'ব আৰু আপোনালোকে সেই ক্লাস বিলাক এনজয় কৰিব আৰু প্ৰথম 10-15 দিন মই অনলাইন ক্লাসৰ কোনো চাৰ্জ নলওঁ তাৰে পিছত মই অনলাইন ক্লাস যিবিলাক সেপাৰেটলি মোৰ ষ্টুডেন্ট বিলাক আছে ইহঁতক চাৰ্জ লওঁ বাকি আপোনালোকে ইউটিউব চেনেলত যিখিনি যিসকল মোৰ সাবস্ক্ৰাইবাৰ আছে আপোনালোকে মোৰ ভিডিওটো ফ্ৰী পাব বিনামূলীয়াকৈ পাব গতিকে চাই থাকক মোৰ চেনেল আৰু সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্ট দিব যদিহে মোৰ ক্লাসৰ পৰা আপোনালোকে উপকৃত হয় চেনেলটো আগলৈকে শেয়াৰ কৰিব সো ল্যাঙ্গুৱেজ কোৱাৰ কাৰণে ইম্পৰ্টেন্স ফ্যাক্টৰস বিলাক কি প্ৰথম ফ্যাক্টৰ হৈছে লাজ আৰু ভয় যদি আপোনালোকে লাজ কৰে বা ভয় কৰে কি মই ইংলিশ কওঁ যদি কওঁ কিবা ভুল হলে গম পাব নেকি ফ্যাক্টৰ নম্বৰ 1 ৰ মই ৰিপ্লাই এটা দিছো কি যদি আপুনি ইংলিশ কয় নকয় যদি কয় ভুল হ'ব বুলি আপুনি গম পায় যদি নকয় হি এনেও গম পাই যাব কি আপুনি ইংলিশ নোৱাৰে সো কি কৰিব কোৱাটো উচিত ৰাইট ইংলিশ কব 2 নম্বৰ কথাটো কি মই ইংলিশ কম কি জানি কি মিস্টেক হয় আৰু আমাক ভুলে হয় নেকি বা এনে ঠকসাইটা লাগি থাকে না সো ওয়ান থিং আই উইল গোইং টু এক্সপ্লেইন ইউ দ্যাট কোনো মাৰ গৰ্ভৰ পৰা শিকি নাহে ওকে লিসেন সকলে পৰিবেশৰ প্ৰভাৱত বা ইনষ্টিটিউশনত বা শিক্ষাগুৰুৰ আন্ডাৰত কিবা না কিবা শিকে গতিকে আপুনি নিজকে লাৰ্নাৰ বুলি ভাবি পেলে স্টাৰ্ট কৰক নিশ্চয় আপনি পাৰিব মানুহে নোৱাৰা কাম পৃথিৱীত একো নাই ফ্যাক্টৰ নম্বৰ 3 আপোনালোকে ভাবে কি মই ইংলিশ কম বেলেগে ঠাট্টাই কৰে নেকি মই বাৰে বাৰে কৈছো কি যিবিলাক মানুহৰ বেস নাই বেসলেস মানুহবিলাক সিহঁতে আপোনাক ঠাট্টা কৰিলে আপোনাৰ একো না যায় কিন্তু যোনটো শৈক্ষিক সমাজত আপনি আপনার দখল দেখুৱাব বিচাৰিছে বা আপনি আপনার এবিলিটি শো কৰিব বিচাৰিছে সেই সমাজত উঠা বহা কৰক আপনি নিশ্চয় সন্মান পাব ভুল হলেও শিক্ষক বা শিক্ষিত ব্যক্তিসকলে আপোনাক শুধৰাই দিব আপনাৰ ঠাট্টা নকৰে মই জানো মোৰ এক্সপেৰিয়েন্স আছে কাৰণ মই আৰম্ভণিত ইংলিশ ইমান ক'ব পৰা নাছিলো বাট মই ভয়টো মই গুছাই দিলো লাজ শেক কৰি দিলো আফটাৰ দ্যাট মই ইংলিশ ক'ব পৰা হলো আৰু ইংলিশ আজি 10 বছৰ হল ৰঙিয়াত মই ইংলিশ স্পোকেন শিকাই আছো আৰু ধুনীয়া ল'ৰা ছোৱালীবিলাক শিকিছে গতি আপোনালোকে শিকিব তাৰে আগত তাৰে এটা কথা যি সকল ব্যক্তি নিজা ভাষাৰ গঠন মূল বুজি নাপায় হি পৃথিৱীৰ যিকোনো ভাষা অন্য ভাষা ক'ব নোৱাৰে মই এক্সাম্পল এটা দিছো আপোনালোকে এক্সাম্পলটো লৈ লওক মই এক্সাম্পলটো কিয় দিছো প্ৰথমতে মোৰ ওন ল্যাঙ্গুৱেজটো মোৰ ঘৰৰ ল্যাঙ্গুৱেজটো আছিল হিন্দী কিন্তু যেতিয়া আমাৰ ৰচনা প্ৰবাহ অসমত যেহেতু আছো আমি অসমীয়া ল্যাঙ্গুৱেজ ল'ব লাগিব অসমীয়া সংস্কৃতি সভ্যতাক সন্মান জনাব লাগিব আৰু আমি অসমীয়া ক'ব লাগিব যেহেতু আমি জন্ম ইয়াতে লৈছো আমি অসমীয়া সো আমাৰ ভাষা আমি কিয় এৰিম গতিকে সেই হিচাপে মই ৰচনা প্ৰবাহ বুক পঢ়া ষ্টাৰ্ট কৰিলো গ্ৰামাৰ বুকে 75 रुपीस ল'ব আপোনালোকে তাতে যাক তাৰ পৰা মই শিকিলো অনুসৰ্গ উপসৰ্গ ক্ৰিয়া বিভক্তি ৰহ গুণ কাব্যগুণ অলংকাৰ বা বাক্যৰ গঠন বাক্যৰ মূল উক্তি কি ধৰণে বাক্যবিলাক কোৱা যায় আমাৰ যেনেকুৱা মই গৈছিলো ইয়াত কি বস্তু খুমাই আছে মই গ্ৰামেটিক্যালি বস্তুটো এনালাইজ কৰি লৈছো অসমীয়া ল্যাঙ্গুৱেজত দেন আই কাম টু নো যেতিয়া মই গম পালো নাই কি অসমীয়া ল্যাঙ্গুৱেজ প্ৰথম জানিব লাগিব তেতিয়াহে আমি ইংলিশ শিকাব পাৰিম
সো সেইকাৰণে মোৰ ইংলিছ স্পকেন ক্লাছবিলাক আজিকালি বহুত ইফেক্টিভ হৈছে ষ্টুডেণ্টবিলাকে অতি সোনকালে বুজি পায় কাৰণ মই এছামিজ টু ইংলিছ শিকাই আছোঁ হিন্দী টু ইংলিছ শিকোৱা নাই বা বেংগলী টু ইংলিছ শিকোৱা নাই বা বড়ো টু ইংলিছ শিকোৱা নাই আৰু মই আপোনালোকক তুমি ধাৰ এটা কথা বাৰে বাৰে ভিডিঅ'বিলাকত জনাই আছোঁ মই কিতাপ লিখি আছোঁ ইতিমধ্যে মোৰ 70% কমপ্লিট হৈছে আপোনালোকে লকডাউন খোলাৰ পিছতে মোৰ বুকছ চাগে আপোনালোকৰ আশীৰ্বাদ থাকিলে মোৰ বুকছ মাৰ্কেটত এভেইলেবল হ'ব আপোনালোকে ল'ব তাত পঢ়িব মই টিক্স এণ্ড টেকনিক্সবিলাক দিছোঁ হাউ টু স্পীক ইংলিছ ভেৰি ইজিলি মই তাত বহুতবিলাক ফৰ্মুলা নিজে লিখিছোঁ নিজে ডিজাইন কৰিছোঁ চাউণ্ড কণ্টেণ্টছবিলাকৰ ওপৰত ধ্যান দিছোঁ কেনেকুৱা সিচুৱেশ্যনবিলাকত কেনেকৈ ইংলিছ ক'ব লাগে সেইবিলাক ধ্যান দিছোঁ তো আপোনালোকে চাব এতিয়া কথা হ'ল কি ছাৰ আপুনি যে কথাটো ক'লে কি নিজা ভাষা জানিব লাগিব এজন ব্যক্তিয়ে স্কুলে যোৱা নাই সিনো গ্ৰামাৰ কেনেকৈ জানিব ৰাইট চ' তাৰে এটা জ্বলন্ত এক্সাম্পল এটা আপোনাক দি আছোঁ মই সো যদি মোক কোনোবা খুঁজে তোমার নাম কি আমি বলবো আমার নাম গুলফাম আমি রঙিয়াতে থাকি আমার বাড়িতে 4 জন মানুষ আছে ওরা কাজ করে আর আমি একটা শিক্ষা অনুষ্ঠানে কাজ করি বা ইংলিশ স্পোকেন শেখাই তাই তোমার বঙালিত কলো সেম কোয়েশ্চন ইফ মোক যদি কোনোবাই বড়ো খুঁজে কি মহাথেও আংনি রঙিয়াথেও আংনি নাম গুলফাম আংনি দङ মানে মোৰ আছে গিয়া মানে মোৰ নাই সো যিবিলাক বড়ো পৰিৱেশত বড়ো পৰিৱেশত যেতিয়া আমি আছোঁ তেতিয়া আমি গম পাওঁ বড়োবিলাকে ফোন কৰে মই দङ আংনি বজাৰত দङ ইয়াত কোনো ধৰণৰ মই গ্ৰামাৰ শিকাই নাই আৰু মই বুকছ পঢ়াই নাই মই কেনেকৈ শিকিলোঁ বিকজ মোৰ এটা হেঁপাহ আছে আই হেভ টু লাৰ্ণ মই শিকিবই লাগিব আণ্ডাৰষ্টেণ্ড যেতিয়ালৈকে আপোনাৰ এইটো নাহে কি মই শিকিবই লাগিব তেতিয়ালৈকে আপুনি শিকিব নোৱাৰে দ্যাটছ ফেক্টৰ আপোনাৰ ডিটাৰমিনেশ্যন ষ্ট্ৰং হ'ব লাগিব য়েছ আই হেভ টু ডু I have to learn, I have to speak. যেতিয়ালৈকে আপুনি আপোনাক মোটিভেট নকৰে তেতিয়ালৈকে পৃথিৱীৰ কোনো শক্তি আপোনাক মোটিভেট কৰিব নোৱাৰে হেতু মই নহয় ডাঙৰ ডাঙৰ অভিজ্ঞ ব্যক্তিবিলাকে কৈছে মানিছো কি শিক্ষাৰ গৰীব কিছুমান শিক্ষাৰ গৰীব থাকে শিক্ষাৰ গৰীব হৈ জন্ম লোৱাটো দুৰ্ভাগ্য কিন্তু অশিক্ষিত হৈ মৰাটো মহাপাপ কাৰণ শিক্ষা আমাৰ অধিকাৰ আমি ল'ব লাগিব নললে কাৰিব লাগিব তা আপনিনো কিমান যুঁজিছে শিক্ষা লোৱাৰ কাৰণে ভাল কাপোৰৰ কাৰণে যুঁজিছে ভাল এন্ড্ৰইড ফোনৰ কাৰণে যুঁজিছে কিন্তু শিক্ষা লোৱাৰ কাৰণে কিমান যুঁজিছে দ্যাটছ আপন ইউ যদি আপনি শিক্ষা লোৱাৰ কাৰণে যুঁজা নাই আপনি সমাজত সন্মানো নাপায় যদি আপনি কাপোৰ লোৱাৰ কাৰণে যুঁজিছে আপনি ঘৰত সন্মান পাব বিয়াত অলপ লাইক পাব বা ফেসবুকত ধুনীয়া ধুনীয়া কমেন্ট পাব কিন্তু আমাৰ শৈক্ষিক সমাজত আপোনাক কোনো ধৰণৰ সন্মান দিয়া নহব কাৰণ শৈক্ষিক সমাজত শিক্ষিত ব্যক্তিসকলকে সন্মান দিয়া হয় আৰু কিছুমান শিক্ষা নাথাকিও জ্ঞানী মানুহ থাকে মই হেতু কোৱা নাই কি শিক্ষা নোহোৱা মানুহ সন্মান দিয়া নহয় শিক্ষা নহলে কৰ্মৰ দিশৰে মানুহ বহুত মানুহ ফেমাস হয় যিবিলাক মানুহক সন্মান জনোৱা হয় গতিকে শিক্ষাৰ মিনিংটো এটো নহয় ABCD বা ডিগ্ৰী ডিপ্লোমা দ্যাটছ নট মিন দ্যাট মিন্স এক্সেলেন্সি ইউ হ্যাভ আপনি যিকোনো এটা সাইজৰ পৰা এক্সেলেন্সি ক্যাৰি আউট কৰিব লাগিব সো এতিয়া আহি যাও শেষত ক্লাছটো আজিৰ ক্লাছটো বিশেষ নকম শেল আৰু উইলৰ লগত যেতিয়া বি বহিব বা প্ৰথম শেল উইলটো মই বুজাই দিওঁ শেল আৰু উইল এই দুটা সাউন্ড শুনক শেল উইল কোনো ধৰণৰ ইংৰাজী ওয়াৰ্ড নহয় শেল উইল নহয় সাউন্ড শেল উইল কক শেল উইল কক ইয়েস শেল উইল কক ভিডিও চাই আছে ন কক ইয়েস শেল উইল গুড যোনে যোনে কৈছে তো গুড কৈছে যিসকলে কোৱা নাই মইতো গম পোৱা নাই চাব নোৱাৰো ইয়াৰ পৰা মিছা কৈ লাভ কি হ'ব মইতো চাবই নোৱাৰো ন সো যি নহওক আপোনালোকে যদি কৈছে যদি very great it is shall will মানে wabbo আৰু ম হয় wabbo আৰু ম হয় shall will মানে wabbo আৰু ম মিনিং টো বুজাই দিছো মই যাম ম হি আহিব খাব লিখিব wabbo শেষৰ সাউন্ড মই যাম মই লিখিম মই পঢ়িম মই উঠিম ম এইবিলাক সাউন্ডত shall will হয় মই যাম I shall go মই বহিম I shall sit মই লিখিম I shall write মই কম I shall speak মই ভাবিম I shall think মই তোমাক কল কৰিম I shall call you কিন্তু ইয়াত অলপ ৰখিব shall will ইংৰাজীত ফাৰ্স্ট কোৱাৰ কাৰণে ফাৰ্স্ট ট্ৰেকত কোৱাৰ কাৰণে হয় মই কৈ আছিলো shall I shall go ইংৰাজীত ফাৰ্স্ট ট্ৰেকত ক'ব গলে বা ফাৰ্স্ট মুডত ক'ব গলে ফ্লুয়েন্ট বেছি ফ্লুয়েন্সি আনিব লাগিলে all বুলি কয় all কি all like I'll go I'll call you not I shall call you it's so long say I'll call you yeah I'll call you মই আপোনাক লগ ধৰিম I'll meet you মই ভাবিম I'll think
মই তোমাক কালি ফোন কৰিম I'll call you tomorrow yeah I'll meet you tomorrow yeah I'll go there tomorrow yeah I'll eat tomorrow yeah I'll tonight yeah I'll watch the movie tonight I'll go to your home tonight yeah I'll meet Ram tonight I'll meet my friend tonight I'll go to Delhi tonight hope we'll meet tomorrow এতিয়া বাক্যটো শুনিছে আল তেনে ধৰণৰ বাক্য she he she it or third person singular number লগত will বহে আপুনি জানে এটো গ্ৰামাৰ বুকছত পঢ়ি লব মই হেবিলাক যদি কব যাও আপোনাৰ ধ্যানটো ভাঙি যাব ভুলে হক ককচোন প্ৰথমত he will নহয় he'll ভৰি চেন্ডেলৰ হিল টু কব he'll go not he will go no he'll go she'll go I'll go he'll meet you I'll meet you তো ভিডিওটো বেছি দীঘলীয়া নকৰো মই I shall will ৰ ষ্টাৰ্ট কৰিছো পাৰ্ট 14 ভিডিওটো আপোনালোকে চাব তাত মই shall will লগত বি কেনেকৈ যোগ হয় হেতু কম যেটো আৰু এটা কৈছো মই ভিডিওবিলাক যেটো বনাই আছো যদি আপোনালোকৰ মোৰ ভিডিওবিলাক কমপ্লিট সিৰিজ বিচাৰে আপোনালোকে মোক মোৰ মেইল আইডিত মেইল কৰিব বা মোক কমেন্ট দিব মই আপোনালোকক মেমৰি কাৰ্ডত মোৰ টোটাল ভিডিও সিৰিজ ইংলিশ স্পোকেনৰ টোটাল সিৰিজ আপোনালোকক পঠিয়াই দিম তো আপোনালোকে তেতিয়া সেই ভিডিওবিলাক চাই বেছি ভাল পাব আৰু সিৰিজ বাই সিৰিজ ডেইলি এটা মৰ্নিং এটা প্লে কৰিব ধুনিয়াকৈ ক্লাছ কৰিব কাৰণ ইন্টাৰনেট নাথাকিব পাৰে আপোনাৰ অলৱেজ ইন্টাৰনেট নাথাকিব পাৰে সো আপোনালোকক মই অফলাইনত ভিডিওবিলাক ডাউনলোড কৰি আপোনাৰ মেমৰিত ষ্টেণ্ডাৰ্ড ফৰমেটত পঠিয়াই দিম সো যিসকলে মোৰ ভিডিও বিচাৰিছে মোক মেইল কমেন্ট কৰিলে হল কি স্যাৰ মই আপোনাৰ ভিডিওবিলাক লাগে কিন্তু এতিয়া নহয় 30 ভিডিও বনাই ল'ব দিও ন 30টা ভিডিও হ'ব দিও মই যেটো ইউটিউবত নতুন আৰু মই পদক্ষেপটো বহুত আগতে ল'ব লাগিছিল অলপ ভুল হল মোৰ কিন্তু লৈছো কাৰণ বহুত লৰা ছোৱালী এনেকুৱা আছে পইচাৰ বহুত অভাৱ টকা পইচাৰ অভাৱ যিহেতু হিয়তে ইংলিশ স্পোকেন শিকিব নৰে আৰু বাৰে বাৰে কৈছো মোৰ ভিডিওবিলাক স্কিপ নকৰিব যিসকলে মোৰ ভিডিওবিলাক স্কিপ কৰে একো বুজি নাপায় সো ডোন্ট স্কিপ মাই ভিডিও watch continue and so bye সকলোকে লগ পাম নমস্কাৰ জয় অসম